নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ অসমীয়াত মহাত্মা গান্ধীৰ ৰচনা আগবঢ়ালোঁ। জন্ম 1869 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ কৰমণ্ডল নামৰ এখন ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম কৰমচাঁদ গান্ধী আৰু মাকৰ নাম পুতলীবাই। গান্ধীজীৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচাঁদ গান্ধী। শিক্ষা: গান্ধীজীৰ ল'ৰা কালছোৱাত প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা পোৰবন্দৰতে গ্ৰহণ কৰিছিল। 17 বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ বেৰিষ্টাৰী পঢ়িবলৈ বিলাতলৈ যায়। 1891 খ্ৰীষ্টাব্দত বিলাতত বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ ঘূৰি আহে। জীৱন: গান্ধীজীয়ে বিলাতৰ পৰা ঘূৰি আহি পোনতে ওকালতি আৰম্ভ কৰিলে, কিন্তু কিছুদিনৰ পিছত তেওঁ আফ্ৰিকালৈ যায় আৰু তাতেই তেওঁৰ ৰাজহুৱা কাম আৰম্ভ হয়। সেই সময়ত আফ্ৰিকাত থকা ভাৰতৰ লোকসকলৰ ওপৰত ইংৰাজসকলে নানা ধৰণৰ অত্যাচাৰ চলাইছিল। সেয়ে ইংৰাজসকলে গান্ধীজীক ভাল চকুৰে নাচাইছিল। ইয়াৰ কিছুদিনৰ পিছত গান্ধীজী পুনৰ ভাৰতলৈ ঘূৰি আহিছিল। সেই সময়ত ভাৰতবৰ্ষ ইংৰাজসকলে শাসন কৰিছিল। ইংৰাজসকলে দেশ শাসনৰ নামত প্ৰজাৰ ওপৰত নানান অত্যাচাৰ আৰু বিভিন্ন ধৰণৰ শাস্তি দিছিল। গান্ধীজীয়ে এই অত্যাচাৰত দেশৰ স্বাধীনতাৰ বাবে 1931 খ্ৰীষ্টাব্দত লোণ, ঋণ আইন অমান্য, ভাৰত ত্যাগ আন্দোলন আদিত তেওঁ অংশগ্ৰহণ কৰে। মূলমন্ত্ৰ: গান্ধীজীৰ মূলমন্ত্ৰ আছিল সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল। মৃত্যু: 1948 খ্ৰীষ্টাব্দৰ 30 জানুৱাৰী তাৰিখে নথুৰাম গডছে, এজন হিন্দু মৌলবাদীয়ে নতুন দিল্লীৰ বিৰলা ভৱনৰ সন্মুখত প্ৰাৰ্থনা সভাত অংশ লৈ থকাৰ সময়ত গুলীয়াই হত্যা কৰিছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব।